অহ, সি জানো মোক ভাল পাব? সি দেখোন গাঁৱৰ এজনী সহজ সৰল ছোৱালীকে বিয়া পাতিম বুলি কৈছিল। তাই জানো মোক ভাল পাব? তাই এজনী টাউনীয়া ছোৱালী আৰু তাই গাঁৱৰ এটা ল'ৰাক ভাল পাবনে? ল'ৰাটো পুৰা স্মাৰ্ট হ'ব লাগিব, পঢ়াই শুনাই ভাল হ'ব লাগিব, আৰু মই যলৈ যাওঁ যি কৰোঁ মানে সি মানে মোৰ কথা শুনিবই লাগিব। যদি মই তাইক মোৰ মনৰ কথা কওঁ আৰু তাই মোক ভুল বুজে, তেতিয়া মাহঁতৰ লগত ছোৱালীজনী মিলিব পৰা হ'ব লাগিব। গাঁৱলীয়া হ'লে পিছে ভাল হয়, কাৰণ খেতি বাতি বা সকলোখিনি আমাৰ ঘৰতে আছে। খেতিৰ দিনত খেতি কৰিবলৈ ছোৱালীজনী পথাৰলৈ যাব লাগিব। যদি মই তাক মোৰ মনৰ কথা কওঁ, সি যদি মোৰ লগত থকা ফ্ৰেণ্ডশ্বিপটো সি শেষ কৰি পেলাই, তেতিয়া নাই, সি মোৰ নিচিনা চহৰৰ ছোৱালীজনী সি কেতিয়াও ভাল নাপায়। মই তাক মোৰ মনৰ কথা নোকোৱাই ভাল। নাই, তাই মোৰ নিচিনা গাঁৱৰ ল'ৰা এটা কেতিয়াও ভাল নাপায়। মই তাইক মোৰ মনৰ কথা নোকোৱাই ভাল।